আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে কাষত থকা ঘণ্টি বটনটো বজাই দিয়ক যাতে আপোনালোকে আমি দিয়া ভিডিঅ'বোৰ আগতীয়াকৈ চাব পাৰে। বাপ্পা ঐ প্লেন খানে ইমান ফালতু প্লেন নাই অলপ মানে ইমান ওপৰৰ পৰা হেৰি কৰিব দিছি যাই পাবা দিছি অলপ নামে দিলি কি হ'ল দে প্লেনৰ দোষ নাই আমাৰে দোষ আমি কোৱা নাছিলো ওপৰৰ পৰা নামাই দিবা অলপ এক্টিং দেখাবাচোন তই হেৰি কৰো এতিয়া জংঘলখন দেখাব লাগে আৰু ৰাইজেতো চাই আছে ভিডিঅ'টো হেৰি ৰাইজ আপোনালোকে যদি জংঘলত ফাঁচে কেনেকৈ মানে জংঘলৰ পৰা ওলাব লাগে সেইটো আপোনালোকক মই শিকাই আছোঁ ভিডিঅ'টো পুৰা ফুলকৈ চাই থাকক আহক লগত ইথান জংঘলখিনি পাৰ হ'ব লাগে সেইখিনিয়ে সমস্যা হ'ব গধূলি তই মোৰ লগত প্ৰথম আছে না সেইকাৰণে নাজানা ইথান জংঘল পাৰ কৰিব লাগে ৰাতিও হ'ব সমস্যা নাই দিনটো আজিকালি খাটা না যাওঁ এই কেমেৰামেন আইতাক লগত এখানি যাই পাব লাগে মোৰ বাপ ইমান ধোৱা কম ধোৱা এখানি বিস্কুটো নহয় যাই পাও মই আগে নাযাব তই মৰা জিমৰ তাকে এইটো মাৰ আজি মোকে মাৰ মোৰো একমাত্ৰ হয় নেকি মই মই গৈ লাগে মাই কেমেৰামেন আইতাক বাপ্পাও দুই আছে কিবা সেই পথাৰে পথাৰ ইমান আছে নাই খেতিও নকৰি নেকি এতিয়া এতিয়া ধুনীয়াৰ কিন্তু বাঘ ভালুক আছে দেই মোৰ বিৰাট ভয় লাগে এখন বাঘত শুনছো বাঘ ভালুক থকা হয় নেকি উমাইছো নহয় ধুনীয়া কৰিবি কেমেৰামেন পিছে পিছে এতিয়া নহ'বা টকা কাৰণে চাব কেমেৰামেন হাত দিব লাগিব নেকি jangan keman janggut mah হেৰি গৌ ধুলো হ'ব ঘৰটো বান্ধি লোৱাই ভাল হ'ব নহ'বা আকৌ বৰষুণত জিকাব বৰষুণো দিব বতৰটো বেয়া কৰিছে এনেকুৱা বতৰটো আৰু খোৱা ব্যৱস্থাটো ৰুটিও নানিছোঁ ঘৰৰ পৰা ৰাতিপুৱা একাপ চাহ খাইছোঁ খালি চাহ তই ক'লে আহোৱা তাড়াতাড়ি আহিলে কি ফিল্মখন বোলে যায় ফিল্মখন যাবই ভাড়াত দি আনিছোঁ সেইকাৰণেতো মই আকৌ নানিলোঁ ভোক লাগছি কিবা এটা ফান পাতিছোঁ ফান ক'ত পাবি এই বানান নহয় টেকনিক আছে মোৰ এতিয়া মানে জংঘল বহুত না আগে খোৱাৰ ব্যৱস্থাটো কৰিব নহ'ব আগে খাব নোৱাৰা জীৱনটো বচাব পাৰিলে বহুত খাব পাৰিম কিন্তু জীৱনটো বচাব আগে ঘৰটো বনাওঁ ঘৰটো বনাই যাওঁ কেমন কৰিম দোকান বা মই তাতে আহিম না ভাঙ দিনকে ভাঙা তই এডাল একেটা নে ঘুলছো ৰেকৰ্ড কৰিছোঁ মই ঘৰ বনাই আমি ঘৰ আৰু কেমেৰা নাই দিয়ক এতিয়া ৰান্ধা ভাল হ'ব নেকি বঢ়িয়া বহিম বাগেট দিব পাৰিম সমান জেগা কেমেৰা দেখা দিব আমাক বৰষুণো নপৰে এতিয়া এইখিনিত বনাই লওঁ ঘৰটো এডাল মই এতিয়া ঘৰটো বনাম বনাকে হালি কিবা এটা নাম এটা কৰিবই লাগিব এতিয়া এডাল এনেকৈ দিছোঁ বঢ়িয়া জেগাখিনি এইটো বাগেট দিম এতিয়া খোৱাৰ বস্তুটো ক'ব লাগে আমি ভোক লাগছি বহুত
এক কাপ চাহ খাইছোঁ কোৱা আনিছিলোঁ এক কাপ চাহ খাইছোঁ আনিছিলোঁ মই দে চাহো খোৱা নাই কি খাইছে তই খালি বেছি আছোঁ খালি পেটে আহিছা যোন দে হেৰিখন কৰোঁ তই অঁ ফাং ফাং পাতিছোঁ বাপৰে বাপ অধি নাম্বাৰ নলাও ঐ কেমেৰামেন তই অলপ পিছলা পিছলা তো বহুতো বাঘ আছে ভয় লাগে মোৰ বাপৰে বাপ বাপ্পা ও হয়ো দে কি বাকচোন তো ও মাই হয় এৰপে যাই পালো মনে মনে কেমেৰামেন বাপ এতিয়া কি খাবি ফান ফান পাতৰ বাজি ফান পাততে ৰাতি 12টা বাজিব এইফালে বতৰটো বেয়া বৰষুণো দিব বিৰাট ভাল আছে ঐ জানি পকা তই খাবি না জানি পকা মোক ধুনীয়া লাগে হয় নেকি মই খাম তই খাবা নেকি দে নাখাবি তই খাই ল পাছত কিন্তু পস্তাবি আনে আন খাম যা খাই ল এই ইমান জামেলি পকা গাঁৱলীয়াত মানে লিখিতত কি কয় নাজানো কিন্তু এইটো জামেলি পকা বুলি কয় এইটো মই এইবাৰ খাম এই দুটা উঠি কামেৰাই বহুত এইটো তিতা টেংচি টেংচিও লাগে এইটো গাঁৱতো উঠি তই খাবি না খাম দে ভাই ভোক লাগছি বিৰাট ভোক লাগছি হ'ব মই খাওঁ এয়া জামেলি পকা আপুনি নিজে খাইছে এইটো ময়ো খাব লাগিব বিৰাট ভোক লাগছি না উপায় নাই আৰু কি খাবি বাপৰে বাপ অ ভাই এতিয়া ৰাতিও হ'ব ঘৰটো বনালে টেনশ্যন নাই বৰষুণ দিলাচোন এই এতিয়া অলপ বৰষুণ কম পাই দিয়ে ন বৰষুণ নাপায় অলপ বানান না অলপ এতিয়া বৰষুণ দিলা জামেলি পিপিটা খালো পেট বচি দে নাই ভাই এতিয়া মই ঘৰ এটা বস্তু পাইছে এটা ফল পাইছে মই দেখা নাছিলো ঘৰৰ কাষতে ফল পালো দে খাব লাগিব এইটো ফল তাৰমানে কেনেকৈ খায় ইয়াৰ এই মূৰটো আছে মূৰটো এইটো ফেলাই দিয়ে এইটো ফেলাই দি পেলাই ইয়াৰ মাথাটো যোনটো থাকে সেইখিনিয়ে খায় নলপেট নকৰিব না বম সজোৱা সেই মজা আছে সেই পকা খাই খাই ঘৰৰ ফিটতে আছে চিনি নাপাওঁ বৰষুণ বহুত দিলে জিকিলো গোটাই উপায় নাই ছাতা যেন পাইছিলোঁ মনত আছে খাবাই ডিস্কভাৰী কৰবা খাবাই বাছ এই বৰষুণত দিলা বেয়াকে অ ভাই বৰষুণ কমছি ইয়াৰ তাকে দুটা ও বঢ়িয়া ভাই বঢ়িয়া পাই গৈছে ভাই কি হ'লে? জাগা জাগা ঐ ঘৰ এনে ঘৰ পাই কিছু হেৰিকেইটাখন নাহে এতিয়া আমি যাওঁহে কথা হয় ইয়াত আমি এতিয়া ঘৰ পালোঁ দেখালোঁ কেনেকৈ মানে জংঘলৰ পৰা কেনেকৈ ওলাব পাৰি ৰাতিও কটালোঁ বৰষুণো জিকিলোঁ এফালে জামেলি পকাও খালোঁ এতিয়া আমি ঘৰত যাওঁ ঘৰত জেগা পাই গৈছোঁ আমি এতিয়া যাওঁ ভাই কামত